আহাৰ মাহৰ এয়া দ্বিতীয়টো বানপানী আহি ঘৰ ওচৰ পালেহি। এয়া ঘৰৰ ভেটিত উঠো উঠো অৱস্থা। এয়া চাওক চাৰিওফালে পানী কেৱল। খেৰৰ মেজিৰ তলতো পানী সোমালে, গোহালিত সোমালে, ইফালে এয়া ভঁৰালতো সোমালে। ভঁৰালত সেই দুটা বাকেট আছে আৰু এইফালে এইকেইটা চাংখনত বস্তা আছে। ইয়াত বিন জলকীয়া ৰোৱা আছে আৰু ইয়াত বিন জলকীয়া লাগি আছে। এক খৰি চাঙৰ তলত পানী। এয়া চোতালত এয়া উঠিব আৰু ঘৰৰ ভিতৰলৈ।